নমস্কাৰ। আজি আমি পথাৰলৈ আহিছোঁ আৰু মাটিডৰা বোকা দিবলৈ। কালি কিনকিনীয়া বৰষুণ পৰিছিল, এই বৰষুণে অলপ পানী হৈছে, আমাৰ হাল বালে বোকাটো হ'ব। এই মাটিখিনিৰ কাৰণে আমি কিছুদিন ৰ'বলগীয়া হ'ল, শাওণৰ মাহ। বাকী ওচৰৰ মাটিবিলাক ৰুইছে, ওচৰৰ মাটিবিলাক ৰুই আদায় হৈছে। আমাৰ এই 2 বিঘা মাটি বাকী আছিল। ট্ৰেক্টৰৰ কাৰণে ৰখি আছোঁ। ট্ৰেক্টৰৰ কাৰণে ৰৈ আছোঁ আমি। ট্ৰেক্টৰ আহি পোৱা নাই। পথাৰৰ ৰোৱনীবিলাক নামিছে আমাৰ। এতিয়া ৰাতিপুৱা 7 বাজিছে। এয়া ট্ৰেক্টৰৰ পিছে পিছে এজাক বগলী, কণামুচৰি আৰু খালিকি চৰাই। হাল বোৱাৰ লগে লগে মাটিৰ পৰা যিবোৰ পোক পৰুৱা ওলায়, সেইবোৰ খাবলৈ এনেদৰে জাক পাতেহি আৰু এই দৃশ্যটো চাবলৈ বৰ ভাল লাগে। এটা নান্দনিক দৃশ্য, আপোনালোকে উপভোগ কৰক। আমাৰ ৰোৱনীসকল আহি এয়া ৰোৱা আৰম্ভ কৰিছে। চাহ পানী খাই লৈ চাকৰি ৰোৱা আৰম্ভ কৰিছে। বোকাটো ভাল নহ'ল নে বাইদেউ? আৰু অলপ পানী থকা হয় ভাল আছিলে।